হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই কৌশিক বোলে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কৌশিক ধেমাজি ব্লগলৈ স্বাগতম জনাইছোঁ। মানে আজি ভিডিঅ'টো একো ব্লগিং ভিডিঅ' নহয়, পটকনে আপোনালোকক বস্তু এটা দেখাম বুলি আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ছুটি হ'ব, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মানে বস্তু এটা দেখাম আজি আপোনালোকক, তাৰপিছত কৈ আছোঁ কথাখিনি। বস্তুটো প্ৰথমে দেখাই লওঁ ন, জলদি বল, কাল সুবে পনভেল নিকলনা হে। তেতিয়া আপোনালোকে ভিডিঅ' চাই ভাল পাব। তো বস্তুটো ক'ত থৈ পালোঁ জানো, নহয় নহয় ক'ত থ'ব ইয়াতে থ'লোঁ নেকি বাৰু? ইয়াতে গোটেই পইচা সেইখিনি নহয়, পকেটত পকেটত আছে নেকি? পকেটত এইখিনি পইচাই, গোটেই পইচা ওলাইছে আজি মোৰ পকেটত। হে ক'ত পাইছে মাংস পইচা? এইখিনিও পইচাই, পিছ পকেটত আছে নেকি? পিছ পকেটত এইখিনিও পইচা। মানে ঐ বস্তুটো ক'ত থ'ব লাগিব মই? এইখিনিও পইচাই, মানে বস্তুটো ক'ত থ'লে বিচাৰি পোৱা নাই, কিন্তু গোটেই অকল পকেটত পইচা ওলাইছে মোৰ ভাগত। কিন্তু গোটেই পইচা अरे कहना क्या चाहते हो? মানে ইয়াত ধনী মানুহ হৈ গৈছোঁ নেকি মই? ধনী হৈ গৈছোঁ নেকি? কি ক'ম আৰু, গোটেইখিনি পইচা, ইমান পইচা এতিয়া মই কি ক'ম? সেইখিনি পইচা গোটেই বস্তুটো এতিয়া দেখাম বুলি আপোনাক দেখাব নোৱাৰিলোঁ নহয়। বস্তুটো পালোঁ বস্তু পালোঁ। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह से। মানে বস্তুটো কি হৈছে, মই ইউটিউবৰ পৰা আজি প্ৰথম ফাৰ্ষ্ট পে'মেণ্ট উলিয়ালোঁ। তো সেইকাৰণে আপোনালোকক এনে অকণমান ফূৰ্তি কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। ফাৰ্ষ্ট পে'মেণ্ট মানে মোৰ আজি পইচা এইখিনি চাওক। वाह क्या सीन है, वाह क्या सीन है। এয়া পইচা উলিয়াই আনিলোঁ। ইয়াত সম্পূৰ্ণ আছে আপোনাৰ 7,500 টকা। আজি প্ৰথম ইউটিউবৰ ফালৰ পৰা মই মানে উলিয়াই আনিছোঁ, মানে ইউটিউবৰ পৰা পইচাখিনি চাওক। মানে এতিয়া বৰ্তমান মই বিকাম ধনী মানুহ, লাহে লাহে এতিয়া ধনী মানুহ হৈ যাম আৰু। প্ৰথম পে'মেণ্ট পইচা মই ইউটিউবৰ ফালৰ পৰা পালোঁ 7,500। মানে প্ৰথম পে'মেণ্ট আপোনাৰ $100 হোৱাৰ পিছত উইড্ৰ কৰিব পাৰি। মই $100 হোৱাৰ পিছত উইড্ৰ কৰিলোঁ। তো আপোনাৰ মই যেতিয়া উলিয়াইছিলোঁ তেতিয়া মানে আজি মানে যেতিয়া উলিয়াইছোঁ মই আজি, মানে আপোনাৰ ভেলুটো অলপ কমি আছিলে। সেইকাৰণে যদি ডলাৰ ভেলুটো যদি কমি থাকে তেতিয়া অলপ কম পায়, যদি বাঢ়ি থাকে, যদি লাখ থাকে বাঢ়ি থাকিলে অলপ বেছিকৈ পায়। কাৰণ মই এতিয়া 7,500 পালোঁ। এইখিনি পইচা মানে কি হ'ল, তাকে আপোনালোকক জনাম বুলি ভাবিলোঁ। তো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মই ইমানখিনি সফল এতিয়াও সফল হোৱাতেও ইমানখিনি মই ছাকচেছ হৈছোঁ। তো সেইকাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেনেকৈ মোক মৰম দি আছিলে সেনেকৈ মোক মৰম দি থাকক। তো আজি পূৰা ফুল অন ধামাকা মস্তি, মানে অলপ পাৰ্টি সদায় ফূৰ্তি কৰিম আৰু। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো অশেষ ধন্যবাদ আপোনালোকক ইমান মৰম চেনেহ মোক দিয়াৰ কাৰণে। তো যেনেকৈ মোক মৰম চেনেহ দি আছে আগলৈও এনেকৈ দি যাব। তো মই এনেকৈ ধুনীয়া ভিডিঅ' আপোনালোকক দি যাম। তো আজি মনটো বিৰাট ভাল লাগিছে, কিন্তু ফূৰ্তি কৰিব পৰা নাই। মোৰ অলপ দেহাটো অলপ দেহাটো বেয়া হৈ আছে, সেইকাৰণে ইমান চিৰি কথা কোৱা নাই, লাহে লাহে কথা কৈ আছোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই। এতিয়া গৈ মানে পূৰা অলপ খাই লওঁ আৰু মাছ অলপ ভাল কৰি লওঁ, তাৰপিছত ভিডিঅ' বনাম লাহেকৈ। তো আজিলৈ টাটা বাই বাই, পিছত আকৌ লগ পাম। মানে মই এতিয়া ধনী ইউটিউবাৰ। তো বাই বাই, আকৌ লগ পাম পিছত।